মই প্ৰথমে কাশিয়ালী ইউটিউব চেনেলক ধন্যবাদ জনাইছোঁ মোক চিনাকি কৰি দিয়াৰ বাবে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কাশিয়লী ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আন দিনাৰ দৰে আজিও লৈ আহিছোঁ এটি নতুন ভিডিঅ' আপোনালোকৰ কাৰণে। আমাৰ কাশিয়লী চেনেলৰ উদ্দেশ্যই হৈছে ইতিবাচক চিন্তাবিলাক, ইতিবাচক কথাবিলাক, ইতিবাচক কামবিলাক আপোনালোকৰ মাজলৈ দাঙি ধৰা আৰু সমাজৰ ইতিবাচক বিষয়বিলাক আপোনালোকৰ মাজলৈ উলিয়াই দিয়া। গতিকে আজি আছোঁ আমি এগৰাকী কণমানিৰ ওচৰত। বিভিন্ন জনপ্ৰিয় ব্যক্তিসকলৰ বা জনপ্ৰিয় শিল্পীসকলৰ সাক্ষাৎকাৰ প্ৰায় আপোনালোকে দেখিয়ে থাকে, কিন্তু আমি এগৰাকী কণমানিৰ সাক্ষাৎকাৰ ল'বলৈ আহিছোঁ, তাইৰ বিষয়ে অকণমান জানিবলৈ আহিছোঁ আৰু তাইৰ প্ৰতিভাটো আপোনালোকৰ আগলৈ উলিয়াই দিবৰ কাৰণে আহিছোঁ। আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভালদৰে চাব আৰু আপোনালোকে ইতিবাচক পৰামৰ্শ আমাৰ কাৰণে দাঙি ধৰিব। এতিয়া আমি কণমানিজনীৰ ওচৰলৈ যাবলৈ লৈছোঁ। যিহেতু মই তাইক চিনি পাওঁ, কিন্তু কাশিয়লীৰ দৰ্শকসকলক আচলতে চিনাকিটো দিব বিচাৰিছোঁ। তোমাৰ পৰিচয়টো দিয়াচোন, তোমাৰ নাম, কোন স্কুলত পঢ়া? নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰস্তুতি বাগহাই। মই মৰ্ণিং ষ্টাৰ একাডেমী ইংলিছ স্কুলত পঢ়োঁ আৰু মই প্ৰথমে কাশিয়ালী ইউটিউব চেনেলক ধন্যবাদ জনাইছোঁ মোক চিনাকি কৰি দিয়াৰ বাবে। আৰু কোন ক্লাছত পঢ়া তুমি? মই ক্লাছ 3। আৰু ঘৰত কোন কেনেকৈ আছে তোমাৰ? মোৰ ঘৰত ককা, আইতা, মা, পাপা, ভাইটি আৰু মই আছোঁ। তুমি গান শিকি আছা নেকি? অঁ, মই শিকি আছোঁ। আৰু তোমাৰ গুৰু মানে কাৰ ওচৰত শিকি আছা? মই দীপ্তি বাইদেউৰ ওচৰত। দীপ্তি বাইদেউৰ ওচৰত শিকি আছা ন? আৰু গান আধুনিক গান শিকিছা নে বৰগীতো শিকি আছা নে? বৰগীত শিকিছোঁ। বাৰু আজি তোমাৰ কথা বহুতে কয়, শুনো, আৰু তুমি বিভিন্ন প্ৰগ্ৰেম কৰি থাকে। আমাৰ ভণ্টিগৰাকীয়ে বিভিন্ন ডাঙৰ ডাঙৰ অনুষ্ঠানত প্ৰগ্ৰেমো কৰিছে আৰু সেই প্ৰগ্ৰেমবিলাক আমি চাই বহুতে আদৰি লৈছে, আমাক বিভিন্নজনে জনাইছে। আৰু কেইদিনমানৰ আগত এটা প্ৰগ্ৰেম হৈছিলে, সেই অনুষ্ঠানটোত যেতিয়া গীত পৰিৱেশন কৰিছিলে তেতিয়া সকলোৱে আদৰি লৈছিলে আৰু মই এটা পোষ্ট ফেচবুকৰ জৰিয়তে আগবঢ়াই দিছিলোঁ। তেতিয়া সকলোৱে আমাৰ ব্যক্তিসকলে, আমাৰ সমাজৰ আগৰণুৱা ব্যক্তিসকল আছিলে, শিক্ষাগুৰুসকলে কমেণ্ট কৰি তাইক আশীৰ্বাদ দিছিলে আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈ আৰু আগুৱাই লৈ যাওঁ। গতিকে আজি আপোনালোকৰ অনুষ্ঠানলৈ মই তাইৰ প্ৰতিভাটো অকণমান প্ৰদৰ্শন কৰিবৰ কাৰণে আমি তাইক সুবিধাটো দিছোঁ। প্ৰথমতে তুমি কি গাবা আমাৰ চেনেলত? মই বৰগীত গাবলৈ গাম আৰু শংকৰদেৱ বিৰচিত ৰাগ ধনশ্ৰী। ঠিক আছে। হৰি ক বয়ন হেৰি মাই, হৰি ক বয়ন হেৰি মাই, ফুকাৰয় স্বাখনিৰ নয়ন জুৰাই, ফুকাৰয় স্বাখনিৰ নয়ন জুৰাই, মাই হৰি ক বয়ন হেৰি মাই, আজু জনমী হোত চলবৰ দেশ, আজু জনমী হোত চলবৰ দেশ, কতনো লিখিলা বিহি অভাগী ক্লেশ। ধন্যবাদ।
ধন্যবাদ থাকিল। আচলতে কি হয়, বৰ্তমান হৈ আমি দেখিবলৈ পোৱা যায় আমাৰ নতুন প্ৰজন্মই এনেকুৱা ধৰণৰ বৰগীত, দিহানাম, এনেকুৱা ধৰণৰ যিবিলাক বিয়ানাম হওক, এই আমাৰ লোকসংগীতবিলাকৰ প্ৰতি গাই এৰা দিয়া দেখা পোৱা যায়। গীটাৰখন লৈ যাবলৈ হয়তো তেওঁলোকে ভাল পায়, কিন্তু খোল এটা বা ঢোল এটা লৈ যাবলৈ লাজ কৰে, তেনেকুৱা দেখা যায়। কিন্তু তেনেকুৱা পৰিপ্ৰেক্ষিতত এগৰাকী কণমানিয়ে ৩য় শ্ৰেণীত অৰ্থাৎ 3ত পঢ়ি থকা এগৰাকী কণমানিয়ে বৰগীত শিকি এনেধৰণে আগুৱাই লৈ যাবলৈ বিচৰাটো কিন্তু আমাৰ কাৰণে খুব ডাঙৰ কথা, আৰু সেইকাৰণে তাইক আমি আশীৰ্বাদ কৰিছোঁ আৰু আগুৱাই যাওক। এনেকুৱা ধৰণৰ যিবিলাক আমাৰ গুৰুজনাৰ যিটো সৃষ্টি, আমাৰ বৰগীত আৰু আগুৱাই লৈ ভালকৈ শিকি আৰু জনমানসত বিলাই দিবৰ কাৰণে আমি আশীৰ্বাদ কৰিছোঁ। আৰু তাৰপিছতে তুমি যে গান গোৱা বা এনেধৰণে আগবাঢ়ি গৈছা, তাত তোমাক সকলোৱে সহায় কৰেনে? ঘৰৰ কোনে বেছিকৈ তোমাক লগত মানে সহায় কৰি থাকে? মোৰ দেউতাই সহায় কৰে। দেউতা, মা, ঘৰ সকলোৱে ভাল পায়নে গীত গোৱাৰ কাৰণে? আৰু ভৱিষ্যতে তুমি কি হ'ব বিচাৰা? মই ছিংগাৰে হ'ম বাৰু। গতিকে সংগীত শিল্পী বা গায়িকা হ'বলৈ বিচাৰিছে, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব তাই যাতে সেই সপোনটো বাস্তৱত ৰূপ দিয়ে। আমি দেখা পাওঁ তেওঁৰ পিতৃয়ে বহুত কষ্ট কৰি থাকে তাইক আগবঢ়াই নিবৰ কাৰণে, আৰু আপোনালোকৰ যদি সহায় সহযোগিতা পায় তেতিয়া তেওঁৰ পিতৃৰ সপোনটো, তাইৰ সপোনটো চাগে নিশ্চয় পূৰণ কৰিব পাৰিব। তাৰ কাৰণে লাগিব আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম, আপোনালোকৰ সহায় সহযোগিতা। কণমানিজনী অকল বৰগীতেই নহয়, বিভিন্ন গীতো তাই চৰ্চা কৰি থাকে, শিকি আছে, আৰু তাইৰ পৰা আৰু আমি কিবা এটা শুনিব বিচাৰিম। এইবাৰ কি গাবা তুমি? মই যেতিয়া সংগীত এটা গাবলৈ চেষ্টা কৰিম। ঠিক আছে, গোৱা। গছে গছে পাতি দিলে ফুলৰে হৰাই, ৰাম ৰাম ফুলৰে খুব সুন্দৰ হৈছে। আচলতে ইমান ধুনীয়াকৈ হাৰমনিয়ামখনত হাত বোলাই আচলতে গীতটি গাইছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইমান যুগজয়ী গীত গাইছে, আৰু তাই আমি আশীৰ্বাদ কৰিছোঁ, আৰু সকলোৱে এনেধৰণে আচলতে চৰ্চা কৰি আগবাঢ়ি যাব লাগে আমাৰ নতুন প্ৰজন্মই, সেইটো খুব আদৰণীয় হৈছে। ইয়াৰ বাহিৰে আৰু দৰ্শকৰ কাৰণে কি শুনাবা? তুমি কি গাই ভাল পোৱা কোৱা অকণমান। যিহেতু বিহুৰ বতৰ, মই বিহুৰ গীত এটি গুণগুণাবলৈ বিচাৰিছোঁ। ভুল হ'লে ক্ষমা কৰি দিব। হে জোনবায়ে বেজিয়াতি দিয়াবলৈ পইতা মতা বয়সত, তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত। জোনবায়ে বেজিয়াতি দিয়াবলৈ পইতা মতা বয়সত, তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত। আৰু মই তোমাকে জুমি জুমি চালো জানৈ, মই তোমাকে জুমি জুমি চালো জানৈ, লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি, লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি।
ধন্যবাদ। চাওঁতে চাওঁতে সময়বোৰ পাৰ হৈ গৈ আছে। কণমানিজনীৰ লগত সময়খিনি কটাই মোৰ খুবেই ভাল লাগিছে। তাৰ এটা প্ৰতিভা আছে। আমি গাঁও অঞ্চলতো ইমান ধুনীয়া প্ৰতিভা লুকাই থাকে। গতিকে সেই প্ৰতিভাৰ লগত আমি চিনাকি হৈও ভাল লাগিলে আৰু সময়খিনি কটায়ো ভাল লাগিছে। আৰু কিন্তু আমি সময়ৰ কথা চিন্তা কৰি অনুষ্ঠানটো সামৰিব লাগিব। গতিকে শেষ অংশলৈ আহিছোঁ। গতিকে শেষত তুমি শিকি থকা কিবা কেনেকুৱা ধৰণৰ গীত এটি গাব বিচাৰিবা? মই এটি বনগীত গাম। ভুল হ'লে আপোনালোকে শুধৰাই দিব। ঠিক আছে। আঘোণৰ পথাৰত সোণালী ধাৰণি ৰ'দত চিকেমিকে কৰে শ্যামলী অসমী ৰূপতে ৰঙিলী শ্যামলী অসমী ৰূপতে ৰঙিলী শুনতে হুৱগা চৰে চৰে শুনতে হুৱগা চৰে আঘোণৰ পথাৰত সোণালী ধাননি পথাৰৰ ডাউনি ৰহে দৈ আঘোণি পথাৰৰ ডাউনি ৰহে দৈ আঘোণি ৰূপে হিয়া চালি ধৰে ৰূপে হিয়া চালি ধৰে কিবা যেন বেদনাই জ্বলাইহে মৰিছে কিবা যেন বেদনাই জ্বলাইহে মৰিছে কাশী হৰি হৰি পৰে পৰে কাশী হৰি হৰি পৰে আঘোণৰ পথাৰত সোণালী ধাননি ৰ'দত চিকেমিকে কৰে শ্যামলী অসমী ৰূপতে ৰঙিলী শ্যামলী অসমী ৰূপতে ৰঙিলী শুনতে হুৱগা চৰে চৰে শুনতে হুৱগা চৰে আঘোণৰ পথাৰত সোণালী ধাননি কান্ধত লৈ ডাঙৰি মুখলৈ হুহুৰি কান্ধত লৈ ডাঙৰি মুখলৈ হুহুৰি সৰু বন কিয়নো নাহে সৰু বন কিয়নো নাহে আঘোণৰ পথাৰত সোণগুটি বুটলি আঘোণৰ পথাৰত সোণগুটি বুটলি সৰগৰে সপোন ৰচে ৰচে সৰগৰে সপোন ৰচে আঘোণৰ পথাৰত সোণালী ধাননি ৰ'দত চিকেমিকে কৰে শ্যামলী অসমী ৰূপতে ৰঙিলী শ্যামলী অসমী ৰূপতে ৰঙিলী শুনতে হুৱগা চৰে চৰে শুনতে হুৱগা চৰে চৰে শুনতে হুৱগা চৰে ধন্যবাদ সকলোকে। খুব ধুনীয়া হৈছে। আচলতে ইমান ধুনীয়াকৈ গাইছে। আমাৰ অসমৰ আচলতে সংস্কৃতিৰ যিটো আমাৰ যি কৃষ্টিৰ যিখন পথাৰ এই পথাৰখন বৰ চহকী এখন পথাৰ। বিয়ানাম আইনাম বনগীত বৰগীত বিহুগীত বিভিন্ন ধৰণৰ সংস্কৃতিৰ সমাহাৰ হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণৰ যিবিলাক আমাৰ যিবিলাক সংস্কৃতি আছে সেইকাৰণে আমি আচলতে অসমীয়া হিচাপে মই গৌৰৱ কৰোঁ। আৰু গতিকে সেই অসমৰ যি সংস্কৃতিবিলাক ইমান ধুনীয়াকৈ তাই আজি আপোনালোকৰ আগত দাঙি ধৰিলে। বিভিন্ন গান আৰু তাই বহুত শিকি থোৱা আছে, কিন্তু আচলতে সময়ৰ কাৰণে আমি আপোনালোকক শুনাব নোৱাৰিলোঁ। অনাগত সময়ত চেষ্টা কৰিম আৰু বিভিন্ন ধৰণৰ গানবিলাক আপোনালোকৰ এনেকুৱা তাইৰ প্ৰতিভাবিলাক আপোনালোকলৈ দাঙি ধৰিবলৈ চেষ্টা কৰিম। কিন্তু আজি আমি অনুষ্ঠানটো ইমানতে সামৰিব লাগিব। গতিকে তাইক আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ পৰিয়ালকো ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়াকৈ তাইৰ প্ৰতিভাটো আগুৱাই লৈ যাব বিচাৰিছে আৰু আমি আশা কৰিছোঁ তেওঁৰ পিতৃ মাতৃ তেওঁৰ পৰিয়াল বা সকলোৰে সহযোগিতাত তাই এদিন আমাৰ সমাজৰ কাৰণে এটি সুন্দৰ উদাহৰণ হৈ আদৰ্শ হৈ যাতে জিলিকি থাকে তাৰ কাৰণে আমি আশা কৰিছোঁ। আৰু আজি আচলতে আমি অনুষ্ঠানটো আমি সামৰণিৰ ফালে যাব বিচাৰিছোঁ। আপোনালোকক শেষত এটাই কথা কওঁ, আচলতে
আচলতে যিটো সময়ত আমি যিকোনো এটা অনুষ্ঠানত গীত পৰিৱেশনৰ কাৰণে এজন শিল্পীক আমি মাতিবলগীয়া হয় তেতিয়া বহুতো আমি মাননি দিবলগীয়া হয়, টকা পইচাৰ কথা আহি পৰে। কিন্তু সেই টকা পইচা দি তেওঁলোকক গীত গোৱাবলগীয়া হয়। কিন্তু এনেকুৱা ধৰণৰ যিবিলাক প্ৰতিভা আমাৰ গাঁৱে ভূঞে আছে, কণ শিশুসকল আছে, কণ আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে গীত গাব পাৰে। গতিকে সেই শিশুসকলক মাননি নহয়, তেওঁলোকক এখন মঞ্চ লাগে, তেওঁলোকক এখন পথাৰ লাগে, যিখন মঞ্চৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভাবিলাক বিকশাই তুলিব পাৰে, লগতে আমাৰ অসমীয়া সংস্কৃতিলৈ অৱদান আগবঢ়াব পাৰে। গতিকে সেই মঞ্চখন আপোনালোকে দিয়ক। আৰু বিভিন্ন ধৰণৰ চেনেলো আছে, সেই চেনেলবিলাকে এনেকুৱা ধৰণৰ প্ৰতিভাবিলাকক আগুৱাই লৈ যাবলৈ চেষ্টা কৰাটো উচিত বুলি ভাবোঁ। আৰু গতিকে আপোনালোকে সহায় সহযোগিতা কৰক, আগবাঢ়ি চাওক। আমি তাকে কৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু আমি ভিডিঅ'টো উপস্থাপন কৰিবলৈ যাওঁতে ভুল ক্ৰুটি যদি হৈছে সেই ভুল ক্ৰুটিবিলাক আঙুলিয়াই দিব আৰু ইতিবাচক সমালোচনা কৰি আমাক আগুৱাই নিবলৈ চেষ্টা আপোনালোকে আগুৱাই যোৱাত সহায় কৰিব। গতিকে ইয়াকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।